নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আহি মেলি ঘৰ পাই গ'লোহি, বেছি সময় হোৱা নাই, 1 ঘণ্টামান হৈছেহে। আহি পাই মানে মাহঁত চব ওলাই মেলি ৰখি আছিলে। তাৰপিছত ময়ো ওলাই মেলি ৰেডি হৈ ল'লোঁ। ইফালে জেকেট লৈ লৈছোঁ, ঠাণ্ডা হ'ব পাৰে যে, গাটো ভাল হৈ থকা নাই, গতিকে জেকেটটো পিন্ধি ল'ম। এতিয়া মানে গৈ আছোঁ এফালে, ক'ত গৈ আছোঁ আপোনালোকক চাই থাকক। এটা মানে ইণ্টাৰেষ্টিং মানে এটা ভাল জেগাত গৈ আছোঁ আৰু ক'ত যাওঁ আপোনালোককো দেখাম ভালদৰে। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব কিন্তু দেই। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। খুৰী, এইফালে ভাইটি ক'ত গ'ল? এইটো ভাইটি আৰু এইফালে অলপ মানুহ গৈ মেলি গাড়ীত উঠিলেগৈ আৰু চবকে দেখাই আছোঁ। গাড়ীত উঠিলে চব। আহি মেলি পাই গ'লোগৈ আৰু সাহিত্য সভা। ইমান গাড়ী আছে নহয় ইয়াত। চাওঁ সাহিত্য সভাৰ পৰিৱেশ। পালোহি আৰু আমি ইয়াতে মানে এতিয়া খোজকাঢ়ি চব চাবৰ কাৰণে গৈ আছোঁ। দিনতে ইমান মানুহ, ৰাতি কিমান হ'ব বাৰু। এয়া চাওক, এইবিলাক কি ধুনীয়াকৈ পুৰা ডেক'ৰেট কৰিছে অসম সাহিত্য সভা। এইবিলাক ইহঁতে খেলিছে আৰু ইয়াত মানে চবফালে ইমান কিবা কিবি আছে নহয়, কোনফালে যাওঁ কোনফালে নাযাওঁ নিচিনা হৈ গৈছোঁ। মানে ইমানেই মানে ধুনীয়া লগা ভাল লগা পৰিৱেশ আৰু ইফালে এইভাগ নামঘৰো প্ৰতিষ্ঠা কৰিছে। ইয়াত মানে নাম কীৰ্তন হৈ আছে আৰু এয়া চাওঁ সাহিত্য সভাৰ ভিতৰতো কি ধুনীয়াকৈ নাম কীৰ্তন কৰি আছে, নামঘৰ পাতি। খালী ভিৰ মানে আৰু কোনোফালে মানে খালী নাই আৰু জেগা। ইয়াত কিমান ভিৰ মানে, ইয়াত এইকণতে চবতছে বেছিকৈ ভিৰ থাকে। গোটেই ভিৰ মানে আৰু চাৰিওফালে। সাহিত্য সভাৰ মেইন বস্তু এইফালে বুক ফেয়াৰ আহিছোঁহে আৰু এইফালে এই চাওক কিমান ডাঙৰ। আইচক্ৰীম খাওঁ এতিয়া। দেউতাহঁতে চুইট কৰ্ণ খাইছে। এইবিলাক বগৰী আছে, কিবা আছে, বগৰী খাই লওঁ। এই বগৰীটো মানে মোৰ পুৰা ফেভৰেট হয় আৰু 10 টকা। पहले डिजाइन है उसका, 2 डिजाइन है, एक ये है, एक ये है, एक ये है और एक डिजाइन और है, ये है। চাওক ইমান ভিৰো মানুহৰ, যাবলৈ ৰাস্তা নাই মানে। আহিলোঁ আৰু ইফালে সিফালে চব ঘূৰি আছোঁ। বস্তু মানে নিকিনোকৈ আহিছিলোঁ, কিন্তু হ'লেও মানে কিনি আছে
এইফালে গালি খাই আছোঁ তাৰপিছত কি কি কিনিছোঁ দেখাম বাৰু আপোনালোকক ইয়াত ভিৰৰ মাজত মানে দেখাবলৈ সুবিধা নাই আৰু এইফালে আছে এয়া বাণিজ্য মেলা ইয়াতো চাওক কিমান ভিৰ কি লওঁ কি নলওঁ মানে চববিলাকে ধুনীয়াচোন বস্তু ডাঙৰ এৰিয়া আৰু ইমান ডাঙৰ মানে ভিৰ ন আমি এতিয়ালৈকে আধাও কভাৰ কৰিবলৈ পৰাই নাই চাই থাকোঁ আৰু অলপ দেৰিকৈ যাম আৰু পূৰা চব চাই মেলি শেষ কৰি 10 টকা খাওঁ 10 হেডফোন 50 টকা লৈছোঁ আগতীয়াকৈ পেট পূজা আৰু পেট পূজাটো মেইন বোলে বহি গ'লোঁ আৰু এই চব আমাৰ অৰ্ডাৰ আহি গ'ল চাওকচোন কেনেকুৱা মানে বেয়া চাওমিন দিছে নহয় দেখিবলৈ কেনেকুৱা হৈছে এইটোতে মানে 60 একদম মানে এনেকুৱা বেছি মানুহৰ জেগাত এনেকুৱাই হয় আৰু খাই লওঁ উপায় নাই খাই মেলি হৈ গ'ল আৰু এতিয়া আকৌ মানে চববিলাক ঘূৰোঁ ঠাণ্ডাটো পৰি গৈছে কিন্তু গাড়ীতে মানে চুৱেটাৰ জেকেট যে লৈ আহিছিলোঁ থাকি গ'ল এতিয়া মানে খুব ঠাণ্ডা লাগিছে খুৰা ঘৰলৈ গুচি গ'ল মানে আমাক নিয়া টাইমত আহিব আৰু বহুত ঠাণ্ডা ইফালে আহি গ'ল মোৰ কোচত আমাক কলিজা হয় নাই খাই দি দিয়া এইটো কিনিছে দেই পুৰা ধুনীয়া এডাল কাঠ পেঞ্চিল ন মোৰ কোচত আহি দে এতিয়া মাইনা হাই কৈ দিয়া এইফালে কলিজা নামি দিলে কলিজাকো ল'ম আৰু ন এতিয়া এতিয়া আন্ধাৰ হৈ গ'ল আৰু অহাবা এটাই বস্তু বিচাৰিছিলে বিচাৰি পাই গ'লে সেই ঘূৰা ফটো ৰাতি চাওক না বা কিমান ধুনীয়া লাগিছে প্ৰত্যেক বছৰতে এবছৰ আমি পপকৰ্ণ কিনিছিলোঁ ইয়াতে বহি বহি খাই আছোঁ অলপ মানে ভাগৰ লাগিছে আৰু এইফালে মা বহি আছে এইফালে ভাইটি আমি চব মানে ইয়াতে এনেকৈ বহি আছোঁ আৰু আগফালে মিটিং হৈ আছে মিটিং শুনি শুনি পপকৰ্ণ খাই খাই বহি আছোঁ নিজে ক'ব নামটো ক'ব আৰু কবিতাটো গাব এইটো পপকৰ্ণ কেণ্ডি এইটো লৈ লৈ ঘূৰি আছোঁ আৰু আকাশে বতাহে কবিতা মানুহৰ মনবোৰ উৰিছে নতুন দিনৰ নতুন ৰাতি লাইটৰ পোহৰত কিমান ধুনীয়া লাগিছে আৰু এইফালে ভাওনা হৈ আছে স্ক্ৰীনত দেখাই আছে এয়া নামঘৰত ভাওনা হৈছে এয়া ভাওনা দেখাই আছে স্ক্ৰীনত
আছোঁ আৰু গাড়ী চলাই খোজকাঢ়ি চব চাওঁ এইফালে যাম চাওঁ একদম গুৱাহাটী টাইপ হৈ গৈছে এইফালে মানে গাড়ী সোমাবলৈ পৰা নাই খোজকাঢ়ি ইমান দূৰ আহিছোঁ ন হাত ভৰি গোটেই মানে বিষত অৱস্থা নাইকিয়া হৈ গৈছেগৈ আৰু ইফালে জেকেটো নাই জেকেট থাকিলে গাড়ীত ইমান ঠাণ্ডাও লাগিছে ঠাণ্ডাতে মানে উপায় নাই খোজকাঢ়ি একদম মানে ফুৰি অৱস্থা বেয়া হৈ গৈছেগৈ মানে SBI-টো ওচৰলৈকে এতিয়া খোজকাঢ়িব লাগিব গাড়ী তাত আছে এইখন এতিয়া পূৰা খোজকাঢ়ি যাব লাগিব মানে কি হ'ল ঘৰ আছিলে ইফালে মানুহৰ ভিৰৰ ৰাস্তা খেলি মেলি আমি মানে ইফালে খোজকাঢ়ি আহিলোঁ বহুত দূৰ মানে 2 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ আৰু আহি মানে ঘৰৰ পৰা বিপৰীত দিশে গুচি গ'লোঁ আমাৰ গাড়ী থাকিলে ইফালে আমি মানে কমেও 5 কিলোমিটাৰমান দূৰ বেছিকৈ গুচি আহিলোঁ সেইফালে আহি আমি ক'ৰবাত এগৰাকীয়ে মানে ভুল ৰাস্তা দি লৈ আহিছে এইফালে ৰাস্তাতে বহি দিছোঁ ভাগৰত এইবিলাক আমাৰ চবৰে টোপোলা কৈ দিয়া গাড়ী দিয়া উভতি আহিছোঁ গাড়ী আহিলে মানে গাড়ীত উঠি মেলি এতিয়া টিপি আহিছোঁ আৰু ৰাস্তাত চাওক যাম এই উভতি আহি মেলি আকৌ খাদ্য পাইছোঁহি আৰু বহুত দূৰ গ'লোগৈ খোজকাঢ়ি আহি মেলি ঘৰ পাই কাপোৰৰ তলত সোমাই লৈছোঁহি ইমান মানে বেছি ভাগৰ লাগিছে চাৰিআলিৰ পৰাও আহিলোঁ আহি আকৌ প্ৰাদেশিক সাহিত্য সভাত গৈ গোটেই দিনটো ঘূৰি মেলি মানে একদম গাত অকণো পাৱাৰ নাই আৰু গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ নতুন ভিডিঅ' ন'টিফিকেশ্যন পাব আপোনালোকে পাব পাৰে বাই বাই